আপোনালোকক আজি পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ আজি নতুন এটা ভিডিঅ'ত। আজি এই ভিডিঅ'টোত মানে ভূঁই ৰুম। এতিয়া ভূঁই নুৰুম বাৰু কঠীয়া তুলিব গৈ আছোঁ। এতিয়া কঠীয়া তুলিব গৈ লওঁ ব'লক, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। এয়া কঠীয়া তুলি আছোঁ। কঠীয়া ওলাই আছোঁ এতিয়া। এইবিলাক আমাৰ লোকেল কঠীয়া তুলিছোঁ আমি এতিয়া, নহ'লে ঘৰত মায়ে ভাত খাব নিদিব। ফেমিলি আজি কঠীয়া তুলিব আহিলোঁ। এফালে এইবাৰ ট্ৰেক্টৰ হাল বাই আছোঁ। The next day. যোৱাকালি এডোখৰতে আমি কঠীয়া তুলি আছিলোঁ। এতিয়া ইয়াত এৰি তুলি আছে। আমাৰ ডোখৰ তুলি হৈ গ'ল, এতিয়া ৰুই আছে পূৰা। ইয়ালৈ আহিলোঁ, চাহ খাই আছে। মোৰ বিস্কুট ক'ত? চাহ দে গুৰলিকে আনিব দিম, গুৰলিকে আনি থ'ম, ৰাতিপুৱা সময় নহ'ব। কোৱা ঠাণ্ডা লাগিছে নি? ৰাতি আনি থ'ব নাই লগা। খাওঁ বিস্কুট এটা লৈ লওঁ ইয়াৰ পৰা। এটা ল'বি আকৌ, সগান ল'বি। ছোৱালী চা, কথা পাতি আছে। পাই দে
অঁ এই খাই আছে ময়ো খাই লওঁ আৰু পঞ্চিল দুটা লৈ আহিছোঁ ভাত খোৱা সময় হৈ গ'ল এতিয়া ভাত খাওঁ চবেই ভাত খাব লৈছে মই লৈ ল'লোঁ চাই তাত ভাতকেইটা খাই লওঁ ৰ'ব আমৰ আচাৰ পথাৰত আৰু ভিডিঅ' নবনালোঁ আৰু পথাৰৰ পৰা গৈ গাটো ধুই অলপ এই ৰাস্তাটোৰ ফালে ওলাই আহিলোঁ এই ৰাস্তাটো চাওক মজা ৰাস্তা ৰাস্তাটোৰ ফালে এপাক ওলাই আহিলোঁ এপাক আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ভিডিঅ' চাই যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ